হৈছে না মামা মুখখন খাই দিয়া না ঘৰ ভিডিঅ' কিয় কৰি আছ মেট্ৰ' ষ্টেচন হয় আৰু এইটোৰ ফালে এই মেট্ৰ'বোৰ অহা যোৱা কৰি থাকে মনৰ অৱস্থা কি কৰি ল'লে क्या एबीसी लिखा है इसमें एबीसीडी तुमने पेन क्यों रखा है अभी इधर कोई लगा एबीसीडी इत्यादि Tapi sulapin nak main dah. Boleh, boleh lagi Tapi kamu ibu. Oi, susu kamu ibu. Nah, musa nani bide, musa nani. Nah, musa nani bide. नहीं करेगा ले ले ओ भय লাগি ওই কেনেকে আছে ভালো ভালো ধর না ওই मामी ब्लॉगिंग कर रहे हो इसका हार्ट कर रहा है हेलो ब्लॉगिंग अच्छा वीडियो अच्छा ना वीडियो दा मुसा ननी बide सुसु कर दिया इसने Susu kau pergi. नहीं सब गीला है क्या? नीचे से गिरा रखा है Kira, पानी सर गिरा के वही पानी अंदर रखा है. क्या हो भय लगले भाई भाई কেন করবে खाली उठा के दिखा दो তাছা ইমান ডাঙৰ দুটো उठा के दिखा दो रानी ভাই ভিডিও কলত যেনেকৈ টানে ইয়াক মাইলো হলো কি নাম মাইলো কেনে ভাবে ইয়াক লগ মাৰি দিলে মোৰ ধৰ্ম লগ মাৰিছে दादी मारता है दादी मारता है मुझे मारता है Oh, dah dah dah, buku buku. কি মানে খুব আছে না অ হেলো जो टेस्ट खाए वो ना ये सब चीजें আর গরু তো चुप रहो क्या है ये तो না না একটু মাইলা সবে মিলি সিকৰা পতৰাইছে পোক নহয় পোক নাপালে নহয় কিবা ছাল বাদে এ গৰম লাগি গৈছে কেটা আমি এটা ধোৱা আহিছে ধুনা দিছে গোটেই ৰুমটো ধোৱা গৈছে ये क्या हो गया আৰু এইটো মাৰলো ওই कैसे कर रहा है देखा ऐसे कर दिया কাবি এফলে হা কাবি এ মোক বহুত ছেলে গিলে রে বহুত ছেলে গিলে হাই হাই কোৱা কি খবৰ की खबर ভালনে আপোনালোকৰ ভালনে আপোনালোকৰ बोले बोले অ তোমালোকৰ ভালনে बोले আৰু চাওকচোন ইয়াত ইমান ধুনীয়াকৈ মানুহবোৰে ছিগনেলবোৰ মেইনটেইন কৰি চলে ইয়াত মানে কোনো ধৰণৰ পুলিচৰ দৰকাৰেই নাই কাৰণ মানুহবোৰে বহুত ধুনীয়াকৈ ছিগনেল মেইনটেইন কৰি চলে এতিয়া আমি গৈ আছোঁ পেৰাছ মল যিটো দুৱাৰকাতে আছে তেন্তে ব'লকচোন আপোনালোকক মোৰ লগত মলটোত কি আছে চাওক আৰু ময়ো কি চাওঁ আপোনালোকক দেখাই যাম এতিয়া পাই গ'লো সেইটো মল আৰু মামাহঁতৰ ঘৰৰ পৰা ডাইৰেক্ট মললৈ আহি গ'লোঁ
মলটোৰ নাম কি? Vegas. হা? Vegas. অলপ চাই থাকক ভিডিঅ'টো। আৰু মলটোত সোমোৱাৰ আগতে চেনিটাইজ কৰে আৰু তাৰ পিছত বেগবোৰ চেকিং কৰে, তাৰপিছতহে ভিতৰত সোমাবলৈ দিয়ে। আৰু চাওকচোন মলটো কিমান বেছি ডাঙৰ। ভালকৈ চাবলৈ হ'লে ইয়াত 5 ঘণ্টামান লাগিব। তো চাওঁচোন কি কৰোঁ, কিমান টাইম লাগে মলটো চাওঁতে। ত্ৰিপুৰা এখন ত্ৰিপুৰা হেৰি কাৰণে। আৰু ইয়াৰ ওপৰত এটা সৰু ল'ৰা ছোৱালী আৰু ডাঙৰৰ বাবেও খেলিবৰ কাৰণে এটা গেমিং হল আছে, তাতো গৈ আপোনালোকক দেখাই আছোঁ। ভাইটিমাহত কেতিয়া আহিব? কিন্তু আহিলে একেলগে ঘূৰিব পাৰিম। এইটো গোটেইটো ঘূৰিবলৈ চাগে 5 ঘণ্টামান লাগিব, মানে ভালকৈ ঘূৰিবলৈ। তেতিয়া মানে 5 ঘণ্টামান লাগিব। এতিয়া মলত ইমান ভিৰ নাই, কিন্তু দেৱালী টাইমত মলটো পূৰা ভিৰ হৈ যায়, বোলে বহুত বেছি ভিৰ হয়। সেইকাৰণে দেৱালীলৈ ৰখি নাথাকিলেও সোনকালে গুচি আহিলোঁ আজি। হা নাইকি ক'ত আছে? H&M ক'ত আছে? মানুহ নাথাকিলে বেয়া লাগে। H&M আনা কাপোৰ চাওঁ আৰু যোৱা যদি ক'লে হেল্ল' কৰো কাটি হেল্ল' হাই হাই ডেকৰেশ্যনৰ কাৰণে বনাই আছে। ঠিকে আছে দিয়া। এইবোৰ চাওক, চব পূজাৰ সামগ্ৰী। সৰু ল'ৰা ছোৱালী বুলি কোনো কথা নাই, ডাঙৰেও খেলিব পাৰে।
আছিল আৰু মোৰ তাত স্পীকাৰটো নাই, সেইটো কাৰণে চাউণ্ডটো ভালকৈ নাহিব পাৰে। কি গেম খেলিছে ই? আৰু চাওক কাবিৰ গেম খেলি তাক কিমান ফূৰ্তি লাগিছে, মানে সি ক'ব নোৱাৰা হৈ গৈছে গেমবোৰ দেখি, ইটোত গৈছে সিটোত গৈছে। আৰু সৰু ল'ৰা ছোৱালী যে ইয়াত গ'লে মানে সিহঁতে ফূৰ্তিত ক'ব নোৱাৰা হৈ যায়। ये खेलेगा मैं পানী হয় নহয় বাপে সৰু ল'ৰা ছোৱালীৰ কাৰণে কি গেম আছে ইয়াত। এইটো চাইডে চা পানী। গাড়ীখন চলি আছে পুৰা। আৰু এখন গাড়ীখন চাওক, গেমো খেলি আছে লগতে গাড়ীখন পূৰা চলিও আছে। কি হয় এইকেইটা খেলো আৰু ইয়াৰ এটা এটা গেমত 100, 150, 200 এনেকৈ লৈছে। কি হয় তেনেকুৱা গেম আমি আগতে সৰুতে সৰু সৰু মোবাইলত খেলিছিলোঁ। টিকলা টিকলা পানী সোমাই আছিল যে মোবাইলবোৰ, তেনেকুৱা মোবাইলত খেলোঁ আগতে। আৰু চাওকচোন, মই যোনখন গাড়ীতে উঠিলোঁ সেইখনেই নচলা হৈ থাকিলে। মই ভাবিছিলোঁ মই চলাব জনা নাই, কিন্তু সেইখন কিবা এটা হৈ আছিলে প্ৰব্লেম এটা, পিছত এজন মানুহ আহি ঠিক কৰি দিলে। তাৰপিছত গাড়ী পূৰা চলালোঁ আৰু। আজি বহুত বেছি এনজয় কৰিলোঁ, গাড়ী চলালোঁ। ফাৰ্ষ্ট টাইমৰ কাৰণে গাড়ী চলাইছোঁ, বহুত বেছি ভাল লাগিছে। কি চলাইছোঁ নাজানো। আৰু ময়ো ইয়াতে 2-3টা গেম খেলি ল'লোঁ আৰু। ফাৰ্ষ্ট টাইম খেলিছোঁ, আগতে এনেকুৱা খেলি পোৱা নাছিলোঁ। ভাল লাগিলে বহুত আজি খেলি। আৰু এতিয়া হ'ল খানা টাইম, চবৰে ভোক লাগিছে। আমি 6:30 মানতে আহিছিলোঁ, এতিয়া 10:30 বাজি গ'ল। সেইকাৰণে আমি চবেই কিবা কিবি এটা খাই ঘৰত যাম আৰু। আপোনালোকে এতিয়া ভিডিঅ'টো চাই থাকক।
এতিয়া বাজিছে 10:30 আৰু ইয়াত দোকানবোৰ বন্ধ কৰিব হৈছে আৰু লাহে লাহে দোকানবোৰ বন্ধ কৰিছে চ' আৰু আমিও এতিয়া ঘৰলৈ যাম আৰু মই ভাবিলোঁ ভিডিঅ'টো ইয়াতে এণ্ড কৰি দিওঁ আপোনালোকে ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব আৰু যদি কিবা ভুল লাগে তেন্তে মোক ক'ব যে মোক কোনটো বস্তু বেয়া হৈছে আপোনালোকে